নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। পুনৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিক্ষোভ। পুনৰ ধৰ্ণাস্থলী উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে অংগনবাড়ী কৰ্মীসকলে। মাননি নহয়, মজুৰি দিয়ক। কৰ্মীসকলক 21,000 টকা প্ৰদান কৰক, সহায়িকাক 18,000 টকা প্ৰদান কৰক, আমাৰ চাকৰি স্থানীয়কৰণ কৰক আদি ধ্বনিৰে আজি চচলত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা কেইবা শতাধিক অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীয়ে অংগনবাড়ী কৰ্মী সহায়িকাৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে বিগত দীৰ্ঘদিন ধৰি নানান প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ পাছতো চৰকাৰে গুৰুত্ব নিদিয়াত কৰ্মী সহায়িকাসকলে বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়তে চচলত ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদীকাৰীসকলে দৰমহা বৃদ্ধি আৰু চৰকাৰী নিয়মীয়াকৰণৰ লগতে কামৰ বোজা কমাই দিয়ক, আমাক বাৰে বাৰে প্ৰতাৰণা কৰা বন্ধ কৰক, আমাক ললিপপ দি থকা বিজেপি চৰকাৰ হাই হাই, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে আকৌ এবাৰ পৰিৱেশ উত্তাল কৰি তোলে আজি অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী সবিতা বৰগোহাঁই, পুণ্যপ্ৰভা শৰ্মা আৰু সাধাৰণ সম্পাদিকা ভাৰতী বৰগোহাঁয়ে কয় যে বৰ্তমান শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে অংগনবাড়ী কৰ্মী সহায়িকাসকলক প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি আহিছে। পৰিৱৰ্তনৰ শ্লোগান দিয়া বিজেপি চৰকাৰৰ দিনত কৰ্মী সহায়িকাসকলৰ দৰমহা এপইচাও বৃদ্ধি কৰা নাই বুলি ক্ষোভ উজাৰে। সংগঠনটোৰ নেতৃত্বই কয় যে অসমৰ অংগনবাড়ী কৰ্মীসকলক সেৱাৰ নামত কেৱল 6,500 টকা আৰু সহায়িকাসকলক 3,250 টকা মাননি প্ৰদান কৰা হৈছে। ইয়াৰে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কৰ্মীৰ ক্ষেত্ৰত 4,500 টকা আৰু ৰাজ্য চৰকাৰে 2,000 টকা আৰু সহায়িকাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে 2,250 টকা আৰু ৰাজ্য চৰকাৰে মাত্ৰ 1,000 টকা প্ৰদান কৰে। ৰাজ্য চৰকাৰখনে মজুৰি বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু কেতিয়াও পালন নকৰে। কৰ্মী সহায়িকাসকলক বাৰম্বাৰ ৰামঠগন দি থকাৰ অভিযোগ তুলি অতি শীঘ্ৰে সংগঠনটোৰ ন্যায্য দাবীসমূহ পূৰণ কৰাৰ দাবী তোলে। ইয়াৰ অন্যথা জংগী আন্দোলন কৰা হ'ব বুলি ৰাজ্য চৰকাৰক সকীয়াই দিয়ে কৰ্মী সহায়িকাসকলে।